এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ মেট্ৰিকৰ অসমীয়াৰ পৰীক্ষাও বাতিল। বিজ্ঞানৰ পিছতে এইবাৰ সেৱাই বাতিল কৰিছে অসমীয়াৰ পৰীক্ষা। টুইটযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। তত্ত্বাৱধায়কক গ্ৰেপ্তাৰৰ পিছতেই চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। ধৃত পৰীক্ষা কেন্দ্ৰৰ চেণ্টাৰ ইনচাৰ্জৰ স্বীকাৰোক্তিৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত লোৱা হৈছে। অসমীয়া প্ৰশ্নকাকত লিক হোৱাৰ খবৰটো পোহৰলৈ আহিছিল আৰু ইয়াৰ বাবেই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লোহিত খাবলু কেন্দ্ৰৰ চেণ্টাৰ ইনচাৰ্জৰ স্বীকাৰোক্তিৰ ওপৰত ভিত্তি কৰি সেৱাক অসমীয়া পৰীক্ষা বাতিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ যে বিজ্ঞানৰ পিছতে এইবাৰ মেট্ৰিকৰ অসমীয়াৰ পৰীক্ষাও বাতিল কৰা হৈছে। 18 তাৰিখ হ'বলগীয়া যিটো পৰীক্ষা আছিল অসমীয়া বিষয়ৰ পৰীক্ষা, এই পৰীক্ষাটো ইতিমধ্যে বাতিল কৰিছে সেৱাই, যিহেতু মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছিল। আৰু ধৃত পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কৰ স্বীকাৰোক্তিৰ ওপৰত ভিত্তি কৰি এই পৰীক্ষাটো বাতিল কৰা হৈছে, যিহেতু অসমীয়াৰ প্ৰশ্নকাকতটো লিক হোৱাৰ খবৰটো পোহৰলৈ আহিছিল আৰু ইয়াৰ বাবেই মুখ্যমন্ত্ৰীয়ে তৎকালীনভাৱে সেৱাক নিৰ্দেশ প্ৰদান কৰিছিল পৰীক্ষা বাতিলৰ বাবে। আৰু লগে লগেই সেৱাই এই অসমীয়া বিষয়ৰ পৰীক্ষাটো ইতিমধ্যে বাতিল কৰিছে। আৰু অসমীয়া বিষয়ৰ পৰীক্ষাৰ নতুন তাৰিখ সেৱাই অতি শীঘ্ৰেই ঘোষণা কৰিব